নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ আছো ফাৰ্মতে আৰু অলপ আগতে দানা পানী দি উঠিলোঁ আৰু এইখিনি মোৰ অলপ অভাৰ সাইজৰ মুৰ্গীখিনি আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ আপোনালোকক ইয়াতে 40 পিছ মান আছে আৰু ইয়াৰ পৰাই বিক্ৰী কৰি আছোঁ বাকী এইখন ফাৰ্মত আছে 100ৰ ওপৰত যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকে গমে পাইছে যে মই দুটা ৰুমত ৰাখিছোঁ মুৰ্গীখিনি আৰু দুটা ৰুমত ৰাখোঁতে মোৰ কিছু সুবিধা হৈছে বাৰু বিক্ৰী কৰিবৰ কাৰণে বাকী আজি ভিডিঅ'টো খুবেই বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে যিসকলে নতুনকৈ ফাৰ্ম কৰিব বিচাৰি আছে বা নতুনকৈ ফাৰ্ম আৰম্ভ কৰিছে তেওঁলোকৰ বাবে খুবেই বেছি প্ৰয়োজন আজি ভিডিঅ'টো ফাৰ্ম কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকৰ এখন সঠিক বজাৰ লাগিব আৰু সঠিক বজাৰখন যিখন বজাৰত আপোনালোকে মুৰ্গীখিনি সঠিক এটা দামত বিক্ৰী কৰিব পাৰিব যদিহে আপোনালোক সঠিক দাম এটা পায় তেতিয়াহ'লে আপোনালোকৰো ভাল আৰু কিছু বেছি লাভৱান হ'ব এই মুৰ্গীখিনি বিক্ৰী কৰি আৰু পিছলৈ মুৰ্গী ফাৰ্মখন কৰিবৰ কাৰণে আপোনালোকৰ মনৰ উৎসাহ জাগিব গতিকে এই বজাৰখন পাবলৈ হ'লে আপোনালোকে এটা সঠিক সময়ত মুৰ্গীখিনি ফাৰ্মত সোমাব লাগিব এই সঠিক সময়টো বহুতে নাজানে আৰু ময়ো আগতে জনা নাছিলোঁ আৰু এতিয়া যিহেতু ফাৰ্মৰ লগত বহুত দিন জড়িত হৈ থাকি অলপ জনা হৈছোঁ আৰু তাকে আপোনালোককো জনা বুলি ভাবিলোঁ কাৰণ এজন ফাৰ্মাৰে বজাৰখনৰ বিষয়লৈ জনাটো খুবেই বেছি প্ৰয়োজন আৰু বজাৰখনৰ বিষয়লৈ জানিলে আপোনালোকৰ মুৰ্গীখিনি বিক্ৰী কৰাৰ সময়ত বহুত বেছি কষ্ট খাব নালাগে কেতিয়াবা এনেকুৱা হৈ যায় যে মুৰ্গীৰ বজাৰখন বহুত বেছি তললৈকে নামি যায় আৰু তেতিয়া আপোনালোকৰ মুৰ্গীখিনি বিক্ৰী কৰোঁতেও বহুত বেছি কষ্ট হয় আৰু বিক্ৰী কৰি যিখিনি পইচা পাব সেই পইচাখিনি আপোনালোকৰ কষ্টিং প্ৰাইচতে নুঠেগৈ গতিকে সেই বস্তুটো নজৰ দিব আৰু ময়ো আগতে জনা নাছিলোঁ এতিয়া যিহেতু ফাৰ্মৰ লগত জড়িত হৈ থাকি জনা হ'লোঁ বজাৰখনৰ বিষয়লৈ গড়ে বজাৰখন আপোনালোকৰ অক্টোবৰ মানৰ পৰা বজাৰখন বহাগৈ মুৰ্গীৰ বজাৰখন লাহে লাহে অলপ ওপৰলৈকে আহে এই বজাৰখন এপ্ৰিল মে মানলৈকে থাকেগৈ আৰু ভাল এটা দাম থাকে মুৰ্গীখিনিৰ আৰু লাহে লাহে মে জুন মানৰ পৰা আকৌ লাহে লাহে বজাৰখন নামিব ধৰে যদি আপোনালোকে এটা টাৰ্গেট কৰি পেলাই মুৰ্গীখিনি সোমাই ফাৰ্মত এই দিনকেইটা মিলাই পেলাই আপোনালোকে টাৰ্গেট কৰি পেলাই সোমালে নিশ্চয় ভাল দামত বিক্ৰী কৰিব পাৰিব আৰু দুমাহ সময় লাগে মুৰ্গী দুমাহৰ পৰাই বিক্ৰী কৰিব পাৰি গতিকে আপোনালোকে 2-3 মাহ এটা পুহি পেলাই যদি 2-3 মাহ সময় দি মুৰ্গীখিনি বহুত বেছি কম দামত বিক্ৰী কৰিব লাগে তেতিয়াহ'লে আপোনালোকৰ কষ্টিং প্ৰাইচটোৱে নুঠিলে আপোনালোকৰ মনটো ভাঙি যাব গতিকে এই দিনকেইটা বা এই মাহকেইটা আপোনালোকে চাই পেলাই যদি মুৰ্গী ফাৰ্মত সোমায় তেতিয়াহ'লে নিশ্চয় কম দামত বিক্ৰী কৰিব নালাগে এটা সঠিক দামত বিক্ৰী কৰিব পাৰিব মুৰ্গীখিনি আৰু এটা বেটছ পুহিয়ে আপোনালোকে এৰি নিদিব এটা বেটছৰ আপোনালোকে মাৰ্কেটখনৰ বিষয়লৈ নাজানিব পাৰে গতিকে কৰি থাকিব নিশ্চয় মাৰ্কেটখনৰ বিষয়লৈ জানিব পাৰিব আৰু বুজি পালে আপোনালোকৰ পিছত গৈ মুৰ্গীখিনি বিক্ৰী কৰোঁতে বহুত বেছি অসুবিধা নহয় কাৰণ প্ৰথম এবাৰতে আপোনালোকে বিক্ৰী কৰোঁতে অলপ অসুবিধা হ'ব পাৰে এবাৰতে অসুবিধা হ'লেই যে আপোনালোকে ফাৰ্মখন বাদ দি দিব আৰু পিছত নুপুহিব মন ভাঙি দিব তেনেকুৱা নহয় ধৈৰ্য লাগিব মুৰ্গী ফাৰ্মত ধৈৰ্য লৈ কাম কৰক নিশ্চয় ছাকচেছ হ'ব আৰু কিবা নাজানিলে কমেণ্ট কৰিব নিশ্চয় যিখিনি জানো সেইখিনি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম বাকী আজি ভিডিঅ'টো ইয়াতে আৰু ইফালে মোৰ এটা ৰুম আছিলে ইয়াতে মোৰ আগৰ পুৰণা মুৰ্গীখিনি আছিলে এই ৰুমটো যোৱাকালি মানে পৰহি দিনা বতাহ বৰষুণত ভাঙি গ'ল এতিয়া ইয়াক আকৌ মেৰামতি কৰিব লাগিব কৰি ফালে আকৌ ঠিক কৰিব লাগিব এই ৰুমটোত ইয়াতে মোৰ কণী পৰা মুৰ্গী আছে কেইজনীমান 10-12 জনীমান বাকী আজি ভিডিঅ'টো ইয়াতে সামৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো চাই কেনে পালে জনাব যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বাকী আজিলৈ এৰিছোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ বাই বাই